এইফালে আমি এতিয়া ঢেকীয়াখোৱা যাব ওলাইছোঁ আৰু এইফালে পাপা আৰু এইজনী আমাৰ পূজা এইফালে চা হাই কৈ দিয়া এবাৰ হাই আৰু এয়া মই পাপা ভালকৈ দেখুৱাই দিছোঁ মোক আৰু এইফালে মই পাপাক কৈছোঁ যে মোৰ ড্ৰেছযোৰ কেনেকুৱা লাগিছে অকণমান ভালকৈ দেখুৱাই দিয়া আৰু এইফালে মই মুগাৰ এযোৰ উলিয়াই পেলাই পিন্ধি লৈছোঁ যিহেতু নামঘৰ যাওঁ সেইবাবে চিম্পুলকৈ পিন্ধিলোঁ আৰু এইফালে ওলাই মেলি ৰেডি এতিয়া যাওঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব দেই গাইজ ড্ৰেছযোৰ তাৰপিছত এইফালে আমাৰ পাপাও অলৰেডি হৈ গ'ল তাৰপিছত পুঞ্জাঙকো মই ৰেডি কৰালোঁ পুঞ্জাঙৰো ভাল হ'ল বাৰু কি ওলাই মেলি হ'ল আৰু এইফালে আমাৰ পাপা আৰু এইফালে আমাৰ পুঞ্জাঙে এতিয়া যোৱাৰ সময়ত কাৰ্টুন চাই আছে আৰু তাত গৈ দেখুৱাই আছোঁ দেই গাইজ আৰু এয়া আমি ঘৰৰ পৰা ওলালোঁ এইফালে আৰু ছাগলীজনী এৰাল দি থৈছে তাৰপিছত এতিয়া আমি যাওঁ ফাইনেলি আমি ঢেকীয়াখোৱা বৰনামঘৰ পালোহি এইফালে মেইন ৰোড এইফালে আৰু এই আমি তিনিআলিৰ পৰা সোমাব লৈছোঁ আৰু আপোনালোকক তাত গৈ ভালকৈ দেখুৱাম ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই যাওক দেই গাইজ তলত ভালকৈ কি হ'ল ধৰি দিছে আকৌ আমি গৈ থাকোঁ নানা কাম গৈছা নামঘৰ গৈছোঁ আমি আৰু এয়া ফাইনেলি আমি নামঘৰ পালোহি আৰু এইফালে পাই এয়া দোকানত এতিয়া শৰাই ল'ব লৈছোঁ আৰু এইফালে আমি শৰাইবোৰ ল'লোঁ বাৰু ল'বলগীয়া বস্তুবোৰ আৰু এতিয়া আমি নামঘৰৰ ফালে ৰাওনা হওঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে যিমান পাৰে দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকক দেই গাইজ এয়া আমি গৈছোঁ আৰু চাই থাকক এয়া শৰাই দিয়া মেইন গেটখনলৈ পালোহি আৰু এতিয়া ভালকৈ ভৰি ধুই লওঁ ভৰি চৰি ধোৱাৰ পাছত এতিয়া আমি সোমাই যাওঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই গৈ থাকিম আৰু এইফালে পাপা আৰু ছোৱালীয়ে ভৰি ধুলে এতিয়া মই ধুই লওঁ ধুনীয়াকৈ আৰু আপোনালোকে একদম ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই যাব দেই আছে চিধাতে কৈছোঁ আজি আচলতে ইখন গেটৰ পৰা সোমালেও বাৰু সোমাব পাৰি কিন্তু এইখন গেটৰ পৰা সোমাই আহিলে কি হয় মানে একচুৱেলি ইয়াত ধুনীয়াকৈ একদম মানে নামঘৰত সোমাই যাব পাৰি যিহেতু ঘৰৰ পৰা গা ধুই আহিলেও বা ভৰি ধুই আহিলে যিহেতু ৰাস্তাত আহি থাকিলে ধূলি চুলি লাগে কিন্তু পানী অকণ ছটিয়াই দিলে নিজৰ মনটোৱে ভাল লাগে নহয় জানো নামঘৰত সোমালে আৰু এয়া আমাৰ খুৰাহঁতকো লগ পালোঁ আৰু তেখেতকো অকণমান দেখুৱাই দিছোঁ আৰু এইফালে মই শৰাই লৈ গৈছোঁ আৰু ইয়াৰ ফাৰ্ষ্টত সেৱা কৰি লৈছোঁ তাৰপিছত এতিয়া শৰাই দিওঁগৈ আৰু এইফালে শৰাই দিয়া জেগালৈ স্থানলৈ মানে পালোঁগৈ এইফালে শৰাই দিবলৈ লাইন পাতি আছোঁ ইয়াতো বহুত মানুহ ভিৰ আৰু এইফালে খুৰাহঁতেও দিছে আমি একেলগে অহা বুলি ক'ব লাগিব তেখেতসকলৰ ৰাস্তাত আমি সেইফালে লগ পাইছিলোঁ আৰু এইফালে এয়া মই এতিয়া শৰাই দিব লৈছোঁ যেনে তেনে জেগাটো পাইছোঁ মানে মানুহ ইমানেই ভিৰ এইফালে এতিয়া ময়ো দিবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকক মই কৰিলোঁ তাৰপৰা আহি মাক পঠাম ন তামোল পাণ ক'ত গ'লে সুধিবা এয়া শৰাই দি হোৱাৰ পাছত এতিয়া আমি চাকি জ্বলোৱা ঠাইলৈ যাওঁ স্থানলৈ এইফালে আৰু আহি চাকি জ্বলাব আৰম্ভ কৰিছে আৰু আমাৰ ছোৱালীয়ে ধুনীয়াকৈ একদম মানে বহি লৈছে বঢ়িয়াকৈ আৰু এইফালে দেখিছেনে মানুহ ইমানেই ভিৰ আজি দেওবাৰ সেইবাবে আৰু ময়ো জ্বলাই ল'লোঁ আৰু আপোনালোকক অকণমান দেখুৱাই দিছোঁ ভিডিঅ'টো চাই থাকক চাকি জ্বলাই হ'ল আৰু চাকি জ্বলাই হোৱাৰ পাছত এতিয়া আমি ইফালে নামঘৰত সোমাইছোঁ মেইন মানে য'ত সেৱা কৰোঁ
আৰু তাত সেৱা কৰিব এতিয়া সোমাইছোঁ আৰু আপোনালোকক অকণমান দেখুৱাই দিওঁ ভিডিঅ'টো চাই থাকক ভিতৰত যিহেতু আজিকালি ভিডিঅ' কৰিব নিদিয়ে সেইবাবে অকণমান ওপৰে ওপৰে দেখুৱাই দিছোঁ এইফালে নামঘৰৰ ভিতৰত মানে একেবাৰে মন্দিৰৰ ওচৰত ভিডিঅ' কৰিব নিদিয়ে তথাপিতো মই অকণমান কৰি দিছোঁ আৰু আপোনালোকে চাই থাকক মানুহ দেখিছেনে ইমানেই ভিৰ আৰু আমাৰ ছোৱালীয়ে আজি ইমান আমনি কৰা নাই বাৰু দেই যিহেতু ডাঙৰ হৈ গৈ আছে আৰু সেইবাবে তাৰ পৰা ওলাই আহি এয়া এতিয়া ছোৱালীয়ে এইফালে দেখিছেনে নিজে ঘূৰি ফুৰিছে সেইবাবে ভাবিছোঁ বোলে আগতে যিহেতু শ্ৰী শ্ৰী মাধৱদেৱে য'ত ভৰি ধুইছিলে মূৰা এটা বনাইছিলে তাকে দেখুৱাওঁ বোলো এইফালে এয়া আনি আৰু পাপাই আৰু তাক ফটো মাৰি দিলোঁ আৰু ভিডিঅ' কৰিলোঁ আৰু যিহেতু 1450 শকত এই মূৰাভাগ বনাই থৈছিলে শ্ৰী শ্ৰী মাধৱদেৱে সেইবাবে আৰু এইফালে আমাৰ পুংচাঙে দেখিছেনে বান্দৰৰ কাৰণে কি উৎপাত মানে বান্দৰবোৰে এটা জেগাতে নাথাকে ইটোৰ পৰা সিটো তেনেকৈ জাপ মাৰি আছে সেইবাবে তাৰ পাছে পাছে পৰি গৈছে মানে বিৰাট ফূৰ্তি পাইছে আজি কিন্তু অকণো আমনি নাই আৰু তাৰ পৰা আহি এয়া এতিয়া চাহ খাব লৈছোঁ চাহ খাব আহিলোঁ যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ অহা কথা নহয় জানো ছোৱালীজনীকে একো খোৱা নাই তাৰপিছত এইফালে এতিয়া চাহ খাব বহিলোঁ হয় কিন্তু ছোৱালীজনী কি হ'লনো বাতি নিদিলে সৰু বুলি কিন্তু আকৌ তাই বাতি খুজিছে সেইবাবে আকৌ ককাজনে বাতি এটা আনি দিছে আৰু তাক অকণমান লৈ দিছোঁ যদি নাখায় বাৰু এনেই খুজিছে কিন্তু তথাপিতো সৰু ল'ৰা ছোৱালীৰ কথা নহয় জানো জেঠী সেইবাবে তাইকো অকণমান বাতি এটা খুজি দি পেলাই এয়া চাহ অকণমান দি দিছোঁ আৰু তাইও খালে বাৰু এটুকমান আৰু এইফালে পাপা আমি আৰু চাই থাকক এইটো বান্দৰ ইমান ধুনীয়াকৈ খাইছে চা এইটো এইটো ওপৰত এইফালে এইটো চা এইটো পোৱালিটো দেখা নাই এইটো চাহ খাই ওলাই আহি এয়া পুখুৰী পাৰখন অকণমান দেখুৱাই দিছোঁ আৰু বান্দৰটো ইমান ধুনীয়াকৈ কল খাই আছিলে আৰু পুখুৰী ইপাৰে দক্ষিণ পাৰে মানে এইফালে পাৰ্ক বনালেগে তাতে আমি বহি পেলাই ধুনীয়াকৈ একদম প্ৰসাদ খাই আছোঁ যিহেতু পাপাই আনিলেগে আৰু প্ৰসাদ খাই মই আপোনালোকক খোৱাৰ পাছত আপোনালোকক ভালকৈ দেখুৱাম পাৰ্কখন ইমান ধুনীয়াকৈ বনালে নহয় মানে ইয়ালৈ আহিলে ইয়াত একদম সোমাই যাবই মানে বহুত ধুনীয়া আৰু বান্দৰবোৰ দেখিছেনে এইফালে গছৰ ওপৰত আছে তলত আছে মানে মানুহৰ কাষে কাষে মানে চৰি আছে মানে মানুহক ভয় নকৰেই আৰু আপোনালোকে চাবলৈ আহিব দেই গাইজ আৰু এইফালে খাই বৈ হোৱাৰ পাছত মই আপোনালোকক পাৰ্কখন ধুনীয়াকৈ দেখুৱাই দিছোঁ চাই লওকচোন গাইজ ইমান ধুনীয়াকৈ বনালেগে যোৱা বছৰটো ইমান ধুনীয়াকৈ বনোৱা নাছিলে যোৱা বছৰো আমি আহিছিলোঁ আৰু এই বছৰ ইমান ধুনীয়াকৈ বনালেগে মই আপোনালোকক নেদেখুৱাই থাকিব নোৱাৰিলোঁ আৰু এইফালে বান্দৰটো দেখিছেনে ইমান পোৱালিটোক আপডাল কৰিছে মানুহে ইমান আপডাল নকৰে চাগে কিন্তু বান্দৰটোৱে বহুত আপডাল কৰিছে আৰু এইফালে মানুহৰ ভিৰ দেখিছেনে আৰু আজিলৈ এয়াই আছিলে আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আজিলৈ বাই বাই আৰু এইফালে মলুৱা বান্দৰ দেখিছেনে একদম মানে আমাৰ ওচৰতে আছে আজিৰ ভিডিঅ'টো এয়াই আছিলে আজিলৈ বাই বাই